पन्चायत आरो गामियारि जौगाखां बिफाननि कमिशनार श्री जयसेवानिया पर्वतझरानि गुणोत्सवआव दंमोन। पन्चायत आरो गामियारि जौगाखां बिफाननि कमिशनार श्री जयसेवानिया दिनै कक्राझार जिल्लानि पर्वतझरा सोलोंथाइ ब्लकनि 1368 जंगिपारा गुदि फरायसालियाव आसाम सोरखारनि गुणोत्सवनि गिबि खोन्दोनि थाखाय सफैयो। कक्राझार जिल्लायाव गं 1566 फरायसालिफोराव गुणोत्सव खुंनाय जागोन, जायनि गेजेराव गं 248 फरायसालिफोरखौ पर्वतझरायाव लाफानाय जादों। कमिशनारखौ फरायसालिनि बिथायारि सानजथाय, सानजौफुनि जानाय, सोलोंथाइनि गुन बायदिखौ खौरां लानाय नुनो मोन्दों। दिनै कमिशनारनि गुणोत्सव हाबाफारियाव कक्राझार जिल्लानि समग्र सोलोंथाइनि डिपिअ जहांगीर हुसेन आरो पर्वतझरा सोलोंथाइ ब्लकनि गुदि सोलोंथाइ मावख'गिरि आकबर आलीआ बिबुंथि लाखियो। कमिशनार जय शिवानी, जहांगीर हुसेन, डिअपि कक्राझार समग्र सोलोंथाइ। আজি ইয়াতে আমি पर्वतझरा एजुकेशन ब्लॉकत जंगीपारा LP स्कूलत আহিছোঁ गुणोत्सवर एज एक्सटर्नल इवेलुएटर डिউটি हिसाबे। ইয়াতে LP स्कूल है, क्लास 1 পৰা क्लास 5 লৈকে स्टूडेंट्स আছে। टोटल 26 स्टूडेंट्स एटू स्कूलत, बहुत बेसी एनरोलमेंट নাই, बाकी আৰু টিচাৰ্ছ আমাৰ ইয়াতে এজন আছে। ইয়াতে গুণোৎসৱ ভালকে চলি আছে। এই বছৰৰ 23-24 যিটো ইয়াৰ হয় তাৰ এইটো গুণোৎসৱৰ ফাৰ্ষ্ট ডে আজি ইয়াতে। গোটেই ষ্টুডেণ্টছ তেওঁলোকৰ যিটো এক্সামিনেশ্যন হয়, যিটো ইভেলুৱেশ্যন হয়, সেইটো তেওঁলোকে নিজে কৰি আছে। এণ্ড দেন ছাবচিকুৱেণ্টলি আমি পিছত স্কুল ইভেলুৱেশ্যন কৰিম যে স্কুলত কি কি ফেচিলিটিজ আছে, কি কি এভেইলেবিলিটি আছে আৰু কেনেকৈ লাৰ্ণিং আউটকাম আহি আছে। দেখা গৈছে যে এইবাৰ গুণোৎসৱত এটা নতুন বস্তু দিয়া হৈছে যে গুণোৎসৱৰ মাৰ্কখিনি 10 মাৰ্ক যাই বছৰীয়া পৰীক্ষাত যোগ হ'ব। এই ক্ষেত্ৰত কেনেকৈ কি প্ৰক্ৰিয়া কৰিব আপোনালোকে? এইটো মানে এটা গুড ইনিচিয়েটিভ এটা, মানে যেতিয়া গুণোৎসৱৰ মাৰ্ক ফাইনেল এক্সামত 10% মাৰ্কস যাতে তাতে এড হয়, তো গুণোৎসৱৰ আউটকামৰ ইম্পৰ্টেঞ্চ আৰু বেছি হৈ যায়, ইম্পৰ্টেঞ্চটো বাঢ়ি যায়। আৰু ইভেন গুণোৎসৱত কোনোবা যদি ভাল পাৰফৰ্ম কৰিলে তাৰ বেনিফিটটো তেখেতে ফাইনেল এক্সামতো পায়। তো সেইটো এটা যাতে মানে গুণোৎসৱ আৰু মেইন এক্সাম দুটাহে বেলেগ বেলেগ নহয়, একেলগে মানে থাকে, যাতে ইয়াৰে যিটো লাৰ্ণিং আছে তাতেও ইউজ হয় আৰু এই ফাইনেল এক্সামৰ কাৰণে যিটো পঢ়াই কৰি আছে সেইটো গুণোৎসৱত হৈ যায়। তো এইটো মানে এটা সিনক্ৰনাইজড ৱেত মানে দুটাহে এক্সাম চলে, সেইকাৰণে এইটো কৰা হৈছে। প্ৰথম কথাটো হৈছে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ যে কেলেণ্ডাৰত গুণোৎসৱ এড কৰিছে। ইয়াৰলি এইটো গুণোৎসৱ হৈয়ে থাকিব। আৰু কোকৰাঝাৰ জিলাত এইবাৰ আমি 1566 স্কুলত গুণোৎসৱ চলি আছে। আমাৰ আজি ফাৰ্ষ্ট ফেজৰ প্ৰথম দিন এই 1566 তিনি ভাগত ভাগ কৰি প্ৰথম দিনত এক ভাগ, দ্বিতীয় এক ভাগ, তৃতীয় এক ভাগ চলি আছে। আৰু আমি আপোনালোকক জনাবলৈ পাই সুখী আছোঁ, গোটেই কোকৰাঝাৰ জিলাত গুণোৎসৱ স্মুথলি চলি আছে। আৰু গুণোৎসৱৰ পৰা আমাৰ ল'ৰা ছোৱালীখিনি নিশ্চয় লাভৱান হৈছে। সদায় গুণোৎসৱ হোৱাৰ লগে লগে আপোনালোকে গম পায় যে ল'ৰা ছোৱালীখিনি এটা প্ৰিপাৰেশ্যন থাকে, যেনেকৈ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত যেনেকুৱা প্ৰিপাৰেশ্যন, গুণোৎসৱৰ ক্ষেত্ৰতো ল'ৰা ছোৱালীখিনিৰ এটা প্ৰিপাৰেশ্যন লাইকে মেট্ৰিকৰ দৰেই প্ৰিপাৰেশ্যন লয়। সেই ক্ষেত্ৰতো ল'ৰা ছোৱালীৰ পঢ়াৰ প্ৰতিও আগ্ৰহী হয়। স্কুলবিলাকৰ প্ৰতিও লোকেল যিখিনি পাব্লিক থাকে ইহঁতো স্কুলৰ প্ৰতি অলপ ইণ্টাৰেষ্টেড হয়। ইয়াৰ পৰা আমি বুজোঁ যে গুণোৎসৱৰ দ্বাৰাই আমাৰ বহুত লাভ হৈছে আৰু ভালে চলি আছে। দেখা গৈছে যে শেহতীয়াকৈ যোৱা বছৰো গুণোৎসৱ পালন কৰা হৈছিল, তাৰ আগৰ বছৰ এই ক্ষেত্ৰত গুণোৎসৱৰ ফলত কিবা ইম্প্ৰুভমেণ্ট শিক্ষাত আহিছে নেকি? য়েছ, প্ৰথম কথাটো হৈছে আপোনালোকে গম পাব যে যিবিলাক যোৱা বছৰ বা আগৰ বছৰ যিবিলাকে A+ পাই আছে স্কুলবিলাকত, সেইবিলাকক চৰকাৰৰ তৰফৰ পৰা এটা মাননীয় এটা দিছে পুৰস্কাৰ হিচাপে। আপোনালোকে জানে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজেই গুৱাহাটী ভেটেনাৰী কলেজ ফিল্ডত মাতি A+ স্কুলবিলাকক প্ৰত্যেকখন স্কুলত এটা মাননি দি দিছে, 25,000কৈ দি দিছে। তা এইটো এটা আমাৰ স্কুলৰ কাৰণে এইটো লাভ 25,000টো। তাৰপিছত দ্বিতীয়তে কথা হৈছে কি, যেতিয়াই গুণোৎসৱৰ কাৰণে গোটেই বছৰ এতিয়া শিক্ষকবিলাকে প্ৰিপাৰেশ্যন লৈ থাকে যে গুণোৎসৱ হ'ব বিভিন্ন ঠাইত। আজি আপোনালোকে জানে আমাৰ গুৱাহাটীৰ পৰা কমিশ্যনাৰ ছাৰ আমাৰ ইয়াত আহিছে, তাৰ কাৰণে এটা প্ৰিপাৰেশ্যন থাকেই আৰু গোটেই বছৰতেই স্কুলখন কেনেকৈ আটক ধুনীয়া বনাব পাৰি, স্কুলৰ শিক্ষা কেনেকৈ উন্নতি কৰিব পাৰি। এই ক্ষেত্ৰত আমি দেখিছোঁ গুণোৎসৱৰ জৰিয়তে আমাৰ শিক্ষা বিভাগত বা শিক্ষাৰ ক্ষেত্ৰত এটা ষ্টেপ আগুৱাই গৈছে, উন্নতিৰ আমি এটা ৰাস্তা দেখা পাইছোঁ আমি।